Hello friends, welcome back to my channel কুলধুবৰী মই আজি আহিছো মেলালৈ আৰু মেলাৰ কাম ইতিমধ্যে আৰম্ভ হৈছে মই আপোনালোকক দেখুৱাই আছো অহা 29 তাৰিখৰ পৰা মেলা আৰম্ভ হ'ব অৰ্থাৎ 29 তাৰিখে অশোকাষ্টমী মেলাৰ স্নান আছে স্নানৰ পিছত মেলা আৰম্ভ হ'ব মই আপোনালোকক সকলোখিনি দেখুৱাইছো কি আহিছে তো আপোনালোকে চাই থাকক ভিডিঅটো আৰু আপোনালোকে যদি মোৰ চেনেলটো নতুন গৈছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিব নিপাৰিব মই আপোনালোকৰ কাৰণে এনেকুৱা নতুন ভিডিঅ লৈ নতুন আপডেট দি থাকিম আপোনালোকে চাই থাকক আৰু যদি ভিডিওটো ভাল লাগে তেনেহলে আগৰে শেয়াৰ কৰিবলৈ নেপাৰিব মই আপোনালোকক দেখুৱাইছো সকলোখিনি আপোনালোকে চাই থাকক ভিডিওটো বৰ্তমান মেলালৈ নাও ট্ৰেইন তুৰা ব্ৰেক ডান্স নাগৰতলা হাতুৰি বিভিন্ন ধৰণৰ জাদু খেল আহিছে মই আপোনালোকক সকলোখিনি দেখুৱাম আৰু এটা কথা মই মেলা যিমান দিন থাকিব মই ইয়াৰ সদায় আপডেট দি থাকিম আৰু আপোনালোকে যদি ভিডিওবিলাক চাব বিচাৰে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব মই আপোনালোকৰ কাৰণে এনেকুৱা নতুন ভিডিও লৈ আহিম নতুন আপডেট দি থাকিম তো আপোনালোকে চাই থাকক মই আপোনালোকক সকলোখিনি দেখুৱাই আছো ভিডিওটো হেকলৈকে চাই থাকক নিশ্চয় আপোনালোকক ভাল লাগিব তো আপোনালোকে চাই থাকক ভিডিওটো আজি কালি কিয় তুমি থাকা দূৰণিতে আহা কাষৰলে বহি যোৱা হিয়াত প্ৰণয়ৰে নৈ হৈ আজি তৰাৰ মাদকতাৰে লিখিম তোমাক লৈ উন্মাদৰে গীত তোমাকৈ গাব খোজো মই অহা 29 তাৰিখ বুধবাৰৰ পৰা মেলা আৰম্ভ হ'ব বুধবাৰৰ দিনা ৰাতিপুৱাৰে পৰা স্নান আৰম্ভ হ'ব আৰু স্নানৰ পিছত মেলালৈ গমন কৰিব আৰু সিদিনাৰ পৰাই মেলা আৰম্ভ হ'ব তুমি আহিব খুজিলে হৃদয়ত বাজে ঝংকাৰ তুমি চুব খুজিলেই মৰহি পৰে নিশাৰ নীৰৱতা তুমি আহিব খুজিলে হৃদয়ত বাজে ঝংকাৰ তুমি চুব খুজিলেই মৰহি পৰে নিশাৰ নীৰৱতা অলে সপোনৰ তুমি এই ৰাগিনী তুমি এই মোৰ হৃদয়ৰ শেৱালি তোমাতে আদি থম হিয়াত প্ৰণয়ৰে জোনাকী দেহৰ অংগে অংগে তোমাৰ মৰমৰে খুবা তাতে বৈ যায় মোৰ আবেগৰ দেহৰ অংগে অংগে তোমাৰ মৰমৰে খুবা তাতে বৈ যায় মোৰ আবেগৰ নাযাবা দূৰলে তুমি উশাহ ৰৈ যাব কাষৰতে থাকিলে তুমি দুচকুৰে ৰলাগি চাওক এইফালে দোকান বিলাক ৰেডি কৰি আছে মই আপোনালোকক সকলোখিনি দেখুৱাই আছো তো আপোনালোকে চাই থাকক কেনেকুৱা লাগি আছে নিশ্চয় কমেণ্টত জনাব আৰু যদি আপোনালোকে মেলালৈ আহিব বিচাৰে তেনেহলে নিশ্চয় জনাব মই আপোনালোকক সকলোখিনি দেখুৱাই আছো চাওক এইবিলাক দোকান হয় দোকানবিলাক ৰেডি কৰি আছে তেওঁলোকে সকলো বস্তু ইয়ালৈ আনিছে দোকানৰ কাৰণে সকলো বান্ধি থৈছে চাওক কেনেকুৱা হৈছে আপোনালোকক দেখুৱাই আছো
আজিকালি কিয়তো